নমস্কাৰ বন্ধুসকল ওয়েলকাম টু আসাম জবস নিউজ ইউটিউব চেনেল সো বন্ধুসকল স্বাগতম জনাইছো আপোনালোকক আমাৰ ইউটিউব চেনেললৈ সো বন্ধুসকল এই ভিডিঅ'ত আপোনালোকক জনাম যদি আপোনালোকে আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্ট অৰ্থাৎ ADR ত এপ্লাই কৰিছে আৰু প্ৰিপাৰেচন কৰিব বুলি ভাবি আছে ঠিক আছে সো কি পঢ়িব বা কোনটো টপিকত কিমান মাৰ্ক থাকিব টোটাল মাৰ্ক কিমান আৰু কিমানটা কোৱেশ্চন চাইব কোনটো টপিকৰ পৰা মাৰ্কস ডিস্ট্ৰিবিউশন এটো বিকত আপোনালোকক জনাম সো বন্ধুসকল ইয়াতে ইতিমধ্যে আমাৰ ডিসপ্লেত দেখা পাই আছে ইয়াতে SSLC আৰু HS লেভেলৰ এক্সামবোৰৰ ইয়াতে সিলেবাসটো দিয়া আছে ঠিক আছে সো আপোনালোকে গম পাই গ্ৰেড 3 আপোনালোকৰ দুটা বা তিনিটা ক্যাটাগৰী থাকে ঠিক আছে এটা হল SSLC level আৰু এটা হল HS level আৰু এটা গ্ৰেজুৱেচন level লগতে আপোনালোকৰ যদি ড্ৰাইভিং লাইসেন্স আছে সো ড্ৰাইভাৰৰ এখন ক্যাটাগৰী থাকে সো বন্ধুসকল ইয়াতে আপোনাৰ SSLC আৰু HS levelৰ যেটো মাৰ্ক ডিস্ট্ৰিবিউশন বা এক্সাম প্যাটাৰ্ন ইয়াতে আপোনালোকে অলৰেডি চাব পাই আছে ঠিক আছে সো বন্ধুসকল ইয়াতে আপোনালোকৰ ফাৰ্স্ট যিখন সিলেবাস আপোনালোকে চাব লাগিব জেনাৰেল নলেজ সোশ্যাল ষ্টাডিজ বা সোশ্যাল সায়েন্স আৰু জেনাৰেল সায়েন্স সো এই গোটেই কেইখন মিলি আপোনাৰ ইয়াৰ পৰা 40টা প্ৰশ্ন আহিব ঠিক আছে 40টা প্ৰশ্ন থাকিব ইয়াতে আপোনাৰ আৰু টোটাল যদি প্ৰশ্ন কেইটা থাকিব এইখিনি আপোনাৰ পুৰা এক্সামখনতে সো ইয়াতে 100টা প্ৰশ্ন থাকিব যত আপোনাৰ 150 মাৰ্ক থাকিব সো বন্ধুসকল ইয়াতে পাৰ কোৱেশ্চন আপোনাৰ 1.5 মাৰ্ক কে থাকিব ঠিক আছে সো ইয়াতে 40টা প্ৰশ্নত আপোনালোকে 60 মাৰ্কস থাকিব সো ম্যাথছ থাকিব फ्रेंड्स আপোনাৰ ক্লাস 10 লেভেলৰ সো ইয়াতে আপোনালোকৰ 20টা প্ৰশ্ন ম্যাথছৰ পৰা থাকিব যত আপোনাৰ 30 মাৰ্কস থাকিব ঠিক আছে সো মেন্টাল এবিলিটি আৰু লজিক্যাল ৰিজনিং থাকিব যত আপোনাৰ 20টা থাকিব ঠিক আছে 20টা কোৱেশ্চনস থাকিব যত 30 মাৰ্কস থাকিব লগতে জেনাৰেল ইংলিশ থাকিব যত আপোনাৰ 20টা কোৱেশ্চনস থাকিব 30 মাৰ্কসৰ বাবে ঠিক আছে সো এতে টোটাল আপোনালোকে দেখা পাইছে টোটাল মাৰ্ক 150 সো এখিনি আপোনালোকে চাব লাগিব লগতে फ्रेंड्स যদি আপুনি কম্পিউটাৰ থাকক বা নাথাকক এটা প্ৰশ্ন ইয়াতে দেখা পোৱা গৈছে যে এখন এটা বা দুটা প্ৰশ্ন কম্পিউটাৰৰ পৰাও আহি আছে ঠিক আছে লগতে আপোনাৰ কাৰেন্ট এফেয়াৰ্সৰ পৰাও আহিছে সো কাৰেন্ট এফেয়াৰ্স আৰু কম্পিউটাৰৰ পৰা অলপ চাই থৈ দিব সো বন্ধুসকল ইয়াতে আপোনাৰ থাৰ্ড গ্ৰেডৰ গ্ৰেজুৱেচন লেভেলৰ এক্সাম প্যাটাৰ্নটো ঠিক আছে থাৰ্ড গ্ৰেডৰ গ্ৰেজুৱেচন লেভেলত কি আহে বা কেনেকুৱা মাৰ্ক ডিস্ট্ৰিবিউশনটো এটো হক চাই লও সো বন্ধুসকল এতে থাৰ্ড গ্ৰেডৰ যেটো আপোনাৰ গ্ৰেজুৱেচন লেভেল এক্সাম হ'ব তাতে আপোনাৰ জেনাৰেল নলেজ সিলেবাসটো অলমোস্ট একে থাকিব বাস আপোনাৰ ৰিডিং কম্প্ৰিহেনশন আৰু ল্যাঙ্গুৱেজ থাকিব ঠিক আছে এটো অকল গ্ৰেজুৱেচন লেভেল এক্সামৰ বাবে ৰিডিং কম্প্ৰিহেনশন এন্ড ল্যাঙ্গুৱেজ সো পেছেজ নিচিনা এখন এটো হয় ঠিক আছে পেছেজে সো ইয়াতে আপোনাৰ 10 মাৰ্কস থাকিব সো ইয়াতে আপোনাৰ জেনাৰেল নলেজৰ পৰা বা সোশ্যাল ষ্টাডিজ জেনাৰেল সায়েন্সৰ পৰা আপোনাৰ 50টা কোৱেশ্চন থাকিব ঠিক আছে 50টা কোৱেশ্চনস থাকিব যত फ्रेंड्स আপোনালোকৰ 87.5 মাৰ্কস থাকিব কিয়নো ইয়াতে এটা কোৱেশ্চন পাৰ কোৱেশ্চনত 1.75 মাৰ্কস থাকে ঠিক আছে সো 50টা কোৱেশ্চনছত 87.5 মাৰ্কস থাকিব ম্যাথছ থাকিব ক্লাস 10 লেভেল লগতে মেন্টাল এবিলিটি আৰু লজিক্যাল ৰিজনিং এই গোটেই কেটা মিলি আপোনাৰ 30টা প্ৰশ্ন থাকিব ঠিক আছে সো फ्रेंड्स ইয়াতে গোটেই কেটা মিলি আপোনালোকৰ 30টা প্ৰশ্ন থাকিব লগতে ইয়াতে আপোনাৰ জেনাৰেল ইংলিশৰ পৰা 10টা মাত্ৰ থাকিব কোৱেশ্চনস যত আপোনাৰ পেছেজৰ পৰা অৰ্থাৎ ৰিডিং কম্প্ৰিহেনশনৰ পৰা 10টা কোৱেশ্চনস থাকিব যত 17.5 মাৰ্কস কে থাকিব 2টাতে ঠিক আছে সো টোটাল আপোনাৰ মাৰ্কস হ'ব 175 যত মাত্ৰ 100টা প্ৰশ্ন থাকিব 120 মিনিটত আপোনালোকে পেপাৰখন কমপ্লিট কৰিব লাগিব সো গ্ৰেড 4 আপোনালোকৰ গ্ৰেড 4 ইজি সিলেবাস হয় সো ইয়াতে আপোনাৰ ম্যাথছ আপোনাৰ ক্লাস 8 লেভেলৰ পঢ়িব চাব লাগিব আপোনালোকে লগতে জেনাৰেল নলেজ সোশ্যাল ষ্টাডিজৰ পৰা আপোনালোকৰ 60টা প্ৰশ্ন থাকিব যত 60 মাৰ্কস থাকিব পাৰ কোৱেশ্চনছত এটা মাৰ্ক থাকিব ঠিক আছে 1 মাৰ্ক কে থাকিব সো ইয়াতে জেনাৰেল ম্যাথছত আপোনালোকৰ থাকিব 25টা কোৱেশ্চনস যত 25 মাৰ্কস থাকিব ৰিজনিং বা মেন্টাল এবিলিটি থাকিব আপোনালোকৰ 35টা কোৱেশ্চনস যত 35 মাৰ্কস থাকিব
জেনেৰেল ইংলিছত আপোনালোকৰ 15টা প্ৰশ্ন থাকিব য'ত 15 মাৰ্কস কে থাকিব সো টোটাল আপোনালোকৰ 135 কোৱেশ্চনছ ঠিক আছে সো আৰু লগতে 135 মাৰ্কস কে থাকিব সো ফ্ৰেন্ডছ এইখিনি সিলেবাস আপোনালোকে ভালকে চাই থব আৰু প্ৰিপাৰেচন স্টাৰ্ট কৰি দিব লগতে যদি আপোনালোকে হুধে যে ডিটেইলত টপিকবোৰৰ ভিতৰত কি চাম সো ডিটেইল সিলেবাস যদি লাগে আপোনালোকৰ ভিডিওৰ ডেসক্ৰিপচনত এখন লিংক আছে তাতে যাব তাতে গৈ আপোনালোকে ডিটেইল সিলেবাসটো ডাউনলোড কৰিব পাৰিব লগতে আৰু আপোনালোকৰ বাকি ডিটেইল যেবোৰ কেনেকুৱা হয় ডিউৰেচন কিমান টোটাল মাৰ্ক কিমান এক্সাম ডিফিকাল্টি কেনেকুৱা নেগেটিভ মাৰ্কিং থাকে না নাথাকে এইবোৰ তাতে চাব পাৰিব সো ভিডিও ডেসক্ৰিপচনৰ লিংকটো ক্লিক কৰি চাব আপোনালোকে সো আশা কৰিছো বন্ধুসকল ভিডিওটো আপোনালোকক ভাল লাগিব যদি ভিডিওটো ভাল লাগে প্লিজ এখন লাইক কৰি দিব লগতে চেনেলটো সাবস্ক্ৰাইব কৰি লব বহুত বহুত ধন্যবাদ ভিডিওটো চোৱাৰ বাবে